দুৰ্গা পূজা আহি আছে অহাকালিৰ পৰাই আৰম্ভ হ'ব আমাৰ মা দুৰ্গা অহাকালি কৈলাশৰ পৰা পদাৰ্পণ হ'ব মহিষাসুৰক বিচাৰি পালে আৰু কালিৰ পৰাই পূজা আৰম্ভ মহালয়া কালি চবে যজ্ঞ দিব যাতে গোটেই বেয়া শক্তি ধ্বংস হয় আৰু চবৰ জীৱনটোত শান্তি হয় আৰু চবে ভালে ভালে চলিব পাৰে গতিকে এই দুৰ্গা পূজা মানে কি কয় আপোনাৰ আগে দুৰ্গা পূজা হ'বই এডভান্স মই সকলো ৰাইজকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সকলৰ জীৱনটোৰ যিমান মানে বেয়া সেই বেয়াবোৰ যাতে নাইকিয়া হয় আমাৰ সকলোৰে মনটো নিজৰ মনৰ বেয়া চিন্তাবিলাক দমন কৰিব পৰা শক্তি আমাক মা দুৰ্গাই দিয়ক আৰু সদায় বেয়া চিন্তা বেয়া শক্তি হিতৰ লগত যুঁজিবলৈ আমাক সাহস দিয়ক আৰু সদায় যেন আমি সকলোৰে এই জগতখনৰে ভালৰ কাৰণে অকণমান হ'লেও আমি যাতে কণ্ট্ৰিবিউট কৰিব পাৰোঁ তেনেকুৱা মানে ভবা হৈছে গতিকে নৱেম্বৰ লাষ্ট আৰু ডিচেম্বৰৰ ভিতৰত জেনেৰেলি আমাৰ উইণ্টাৰ ছেশ্যনটো হয় গতিকে উইণ্টাৰ ছেশ্যনটো আমি ভাবিছোঁ যে চৰকাৰে বিধানসভাটো হ'ল চৰকাৰৰ বিষয় কোনটো তাৰিখত কৰে কিন্তু আমি যিহেতু কোকৰাঝাৰ পাতিব বিচাৰিছোঁ তাৰ কাৰণে কোকৰাঝাৰত আমাৰ তৈয়াৰীটো আমি এতিয়া কৰিব লাগিব কাৰণ বেছি আৰু দিন নাই গতিকে সেইটোৱে বাকী ইয়াত অধ্যক্ষ আহিছে মানুহে তেওঁলোকৰ কিবা কিবি বিষয় লৈ পেলে মোৰ লগত কিবা যদি ৰিলেটেড ইছ্যু আছে সেইটো লৈ আহি কথা পাতিছে কালিও ফকীৰাগ্ৰাম গৈছিলোঁ তাত মানে মই বেলেগ কিবা কামত গৈছিলোঁ গতিকে তাতে ফকীৰাগ্ৰামৰ ৰাইজে তেওঁলোকৰ অভাৰব্ৰিজৰ কথা তেওঁলোকৰ কলেজৰ ছায়েন্স ষ্ট্ৰীম খোলাৰ কথা এইবোৰ বিষয়টো তেওঁলোকে অধ্যক্ষ আহিছে যিহেতু কি জানিবা হয় বুলি এটা আশা থাকে চবেই মোক লগ কৰিছে মেমৰেণ্ডাম দিছে আজিও কোকৰাঝাৰত মই চাৰ্কিট হাউচত যিহেতু আছোঁ চবে আহিছে কোনোবা পূজা মাতিবলৈ আহিছে মই যিহেতু ইয়াত আহিছোঁ তাৰ বাবে বাকী বিশেষ একো মোৰ পৰা কাৰ্যসূচী মানে সেইটোৰ লগত মোৰ সম্পৰ্ক নাই মই অধ্যক্ষ হোৱাৰ কাৰণে এইবিলাকত মই ভূমিকা লোৱাত প্ৰশ্ন নুঠে ভূমিকা ল'বও নোৱাৰোঁ এইটো পাৰ্টীৰ কথা গতিকে পাৰ্টীয়ে কৰি আছে গতিকে মই এতিয়া ক'ৰবাত গ'লে কোনোবা আমন্ত্ৰণ জনাব লাগিব গতিকে মই ৰাজনীতিক মিটিঙৰ বাদে সামাজিক যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান বা কোনোবা বিদ্যালয় মহাবিদ্যালয় বা যিকোনো তেনেকুৱা ধৰণৰ যদি নন পলিটিকেল প্ৰগ্ৰাম থাকে মোক ইনভাইটেশ্যন দিলে মই তাতে যাবলগীয়া হয় কাৰণ মানুহে আশা কৰে আমাৰ পৰা আমি অকণমান মানে তেওঁলোকৰ সভা সমিতিত যোৱাটো বিচাৰে কাৰণে সেইবোৰত যেনেকৈ মই আজি ক'লোঁ কোকৰাঝাৰ আহাৰ মোৰ পাৰপাছটো তেনেকুৱা ধৰণৰ বাকী এইটো দলৰ কাম দলবিলাকে কৰি আছে আৰু দলৰ যিখিনি কাৰ্যকৰ্তা আছে তেওঁলোকে সেইটোৰ কাৰণে লাগি আছে আৰু গতিকে মই ভাবোঁ এইটো নিজৰ নিজৰ কিবা মতে চবে ভালে কৰি থাকিব সদস্যৰ প্ৰতি যেনেধৰণৰ পাৰ্টীয়ে আশা কৰিছিল এতিয়া এই ধৰণৰ হোৱা নাই বুলি চৰ্চাত আহিছে মইতো ইয়াৰ লগত মানে জড়িত নাই কিন্তু যিখিনি ডাটা মই পাই থাকোঁ আহি থাকোঁ সেইমতেতো BTC মানে কি কয় প্ৰয়োজনতকৈ বেছি মানে কিবা আগবাজি যোৱাটো দেখিছোঁ কিন্তু তাতেতো চবেতো সদস্য নহয় গতিকে যিকোনো দলত কোনোবাই সদস্য ল'ব কিন্তু বাকীয়ে সমৰ্থক হৈ থাকিব গতিকে চবে সদস্য লোৱাৰ মানে প্ৰশ্ন নুঠে কিন্তু যিখিনি সদস্য হৈছে কাৰণ BTC এলেকাটো সাংগঠনিক তেনেকুৱা ধৰণৰ বিশেষ মানে এক্টিভিটি নাই গতিকে তাৰ মাজেদিও চলাই আছে গতিকে মই ভাবোঁ ভাল বেয়া একো নাই ইয়াত হ'ল যিবিলাকে ইচ্ছুক তেওঁলোকে যিকোনো পাৰ্টীৰে সদস্য মানে কি কয় সদস্য পদটো ল'ব মানে সদস্য এইটোতো জেনেৰেল সদস্য গতিকে মেম্বাৰশ্বিপ গতিকে সেই মেম্বাৰশ্বিপটো আগৰ পৰাই যেনেকৈ চলি আছে এতিয়াও সেইটোৱে চলি থাকিব গতিকে মই তেনেকুৱা ধৰণৰ একো মানে দেখা নাই মানে যিটো তথ্য মানে মলৈকে আহি থাকে এইবোৰ মানে কিবা কি কয় ছ'চিয়েল মিডিয়া যিখিনি লিংক আছে গতিকে এইটো চলি থাকিব আৰু এনেকৈ যিটো চৰ্চা কৰা মানুহবিলাককে সুধিব লাগিব তেওঁলোকে কেনেকৈ সেইটো দেখিছে তেনেকুৱা একো নাই বিশেষ ৰাজনীতিত দলবিলাকেহে সিদ্ধান্ত ল'ব ক'ত কেতিয়া
মানে আপোনাৰ কি কয় দায়িত্ব প্ৰদান কৰে। আজি মই বিধায়ক, মই আজি অধ্যক্ষ, গতিকে পাৰ্টিয়ে ডিচাইড কৰিব যে মই কেতিয়া ক'ত কি হ'ব লাগে। BTC নিৰ্বাচন অহাৰ কাৰণে BTC এইবোৰ কথা মানে এতিয়া খুবেই মানে গৰম খুব চলি আছে, আৰু তেতিয়া চবে লক্ষ্য কৰি থাকে তাৰো কিবা ধান্দা নেকি। এতিয়া মই কাৰোবাৰ তাত আলহী খালেও মানুহে ভাবিব যে বেলেগ কাৰণত আহিছে নেকি। কাৰোবাৰ লগত মই যদি বজাৰত দোকানতো লগ পাওঁ যে সিহঁতে ইয়াতে লগ হৈছে দেখোন, মানে এতিয়া চবে ৰাজনীতিক দৃষ্টিৰে চায়। আজি মই কোকৰাঝাৰ আহিছে, আপোনালোকেও ভাবিছে কি কাৰণত আহিছে, কিন্তু মই আগতেও আহি থাকো, কিন্তু এইবাৰ যিহেতু নিৰ্বাচন আহি আছে কাৰণে চবে ইয়াৰ লগত কিবা জড়িত হয়। এটা নেচাৰেল মানে এটা দিন আহিছে, গতিকে বিভিন্ন ৰাজনীতিক দলক লৈ যেতিয়া এনালাইচিছ কৰে, এই ৰাজনীতিক দলত কোন আছে এইটো চাই, আৰু এই ক্ষেত্ৰত যিহেতু এতিয়া বিজেপি দলীয় BTC মানে সক্ৰিয়ভাৱে কাম কৰি আছে, তো বিজেপিত কোন কোন আছে। তো মই অধ্যক্ষ হলেও মই যিহেতু BTC এলেকাৰ বিজেপিৰ সদস্য, সেইকাৰণে মোক লৈও কোনোবাই এইটো হিচাপ নিকাচ কৰে, এনালাইচিছ কৰে, আৰু এই হিচাপে পেপাৰে কাগজে ওলায়, কাৰোবাৰ আলোচনাত ওলায় তেনেকুৱা। কিন্তু মোৰ ব্যক্তিগত ফালৰ পৰা তেনেকুৱা কোনো নাই। আৰু এটাটো হ'ল মই অধ্যক্ষ হিচাপে মই কৈছোঁ ৰাজনৈতিকভাৱে পুংখানুপুংখভাৱে মই কোনো কামত জড়িত হ'ব নোৱাৰো। ৰাজনৈতিক প্ৰক্ৰিয়া, ৰাজনীতিত চবতে আপোনালোকেও জানে যে যেতিয়া মানে আপোনাৰ অকলে নোৱাৰা হৈ যায়, তেতিয়া সদায় মানে চবকে একলগ হোৱাৰ কাৰণে আপিল কৰে। গতিকে ৰাষ্ট্ৰটো আপোনালোকে দেখিছে আজি NDA হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ লগতে বিভিন্ন ৰাজনৈতিক দলবিলাক একলগ হৈ ফলে আজি কেন্দ্ৰত চৰকাৰ চলাইছে। আজি ইণ্ডিয়া হিচাপে কংগ্ৰেছৰ নেতৃত্বত বিভিন্ন ৰাজনৈতিক দলবিলাক একত্ৰিত হৈছে। গতিকে BTC নিৰ্বাচন আহি আছে, তাতেও UPPL আৰু BPFৰ পৰা দুইটা পাৰ্টিয়ে এটা প্ৰস্তাৱ দিছে যে দুইটাই একেলগে লগ হৈ ফেলে ইলেকশ্যন খেলো নেকি, বা খেলিলে আমি লাভৱান হ'ব পাৰো নেকি। আৰু এই হিচাপে তেখেতসকলে কথা পাতি আছে। ৰাজনীতিকত এইটো সাধাৰণ কথা। গতিকে এক হ'ব পাৰিলেতো ভাল, চবৰে স্বাৰ্থটো হ'ল দেশখন সেৱা কৰা, নাগৰিকৰ সেৱা কৰা। গতিকে একেলগে হৈ কৰক বা অকলে কৰক, কামটোতো ৰাইজৰে কাম কৰিব। গতিকে বেলেগ বেলেগ নহয়, এক হ'ব পাৰিলেতো চবতে ভাল। কাৰোবাৰ এক হ'ব বিচৰা তাক বেয়া পাবলগীয়া একো নাই, বৰঞ্চ ৱেলকাম কৰিব লাগে। যে চবে যদি মানে এজনে আনজনক গালি গালাজ নকৰাকৈ দুইজনে যদি মানে কান্ধত হাত দি ফালে একেলগে কাম কৰি যাব পাৰে। গতিকে এইটো এটা ৰাজনৈতিক এটা ৰণকৌশল। গতিকে ৰাজনীতিত যুদ্ধ দিলে ৰণকৌশল কৰিবই লাগিব, আৰু দুইটা দলৰ মাজত কোনোবাই যদি মিলিব খোজে, এলায়েন্স হ'ব খোজে, সেইটো এটা ৰণকৌশলৰ আধাৰতে হয় যে দুইটা মিলিলে বেলেগ পাৰ্টিতকৈ মানে বেছি চিট জিকিব পাৰে নেকি। গতিকে সেইটো প্ৰক্ৰিয়া, তেওঁলোকৰ স্বাধীনতা আছে, আৰু সেইটো আমাৰ ৰাজনীতিত সেইটো এটা নীতি আছে, মানে এলায়েন্স হোৱা। মাজে মাজে অকলে যেতিয়া নোৱাৰা হৈ যায়, তেতিয়া বেলেগৰ লগত লগ হৈ ফালে কেনেবাকৈ মানে চবতে ছাকচেছ হ'ব পাৰে নেকি। গতিকে তেওঁলোকে যিটো উদ্দেশ্য লৈ কৰিছে সেইটো সফল হ'লে ভাল, ৰাজ্যত ভাল হ'ব। আৰু দুইটা মিলিলে মই ভাবোঁ ভাল বেয়া চব বিচাৰ বিবেচনা কৰি ভাল কামে কৰিব পাৰিব। না তেনেকুৱা একো নাই, মানে কনচাৰ্ণ যিসকল মানে কি কয় আমাৰ কৰ্তৃত্ব আছে, তেওঁলোকৰ লগত অলপ আগত আহিছে কোকৰাঝাৰৰ চিনিয়ৰ মানে চিটিজেন কেইজনমান আহিছিলে পূজাৰ কথা লৈ পেলাই, তেওঁলোকে অৱগত কৰিছে। তেওঁলোকে অলৰেডি মানে মেমৰেণ্ডাম ছাবমিট কৰি আহিছে, MP ক অৱগত কৰিছে, আৰু হিচাপে MP সকলেও এইটো কনচাৰ্ণ অথৰিটিক তেওঁলোকে মানে ডিমাণ্ডটো কৰি আহিছে। কালিও আলিপুৰত গৈ পেলাই কোকৰাঝাৰৰ বিভিন্ন ৰেলৰ সমস্যাটোৰ কথা পাতিছে। এতিয়া আমাৰ আলিপুৰ পৰাৰ কাৰণে অকণমান অসুবিধা কোকৰাঝাৰ, সেইকাৰণে আলিপুৰৰ নহয় পেলাই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মানে অসমৰ যিমানখিনি মানে ৰেলৱে আছে, সেইটো অসমত থকা ডিভিজনবিলাকত থাকিলে আমাৰ সুবিধাজনক হয়। সেইকাৰণে আজি মই অলপ মানে কিবাৰ লগত আমাৰ DRM বিলাকৰ লগতো কথা পাতিছোঁ যে শ্ৰীৰামপুৰৰ পৰা বঙাইগাঁওখিনিও আমি ৰঙিয়া মানে ডিভিজনত লৈ যাব পাৰোঁ নেকি। গতিকে সেই বিষয়ত মোক আজি অৱগত কৰিছে। মই মালিগাঁৱৰ যিটো জেনেৰেল মেনেজাৰ আছে, জেনেৰেল মেনেজাৰৰ লগত এই বিষয়ত কথা পাতি
আমাৰ ৰেলৱে মন্ত্ৰণালয়লৈকে এটা প্ৰপ'জাল এইটো পঠোৱাৰ কাৰণে ব্যৱস্থাটো কৰিম যাতে আমাৰ গোটেই ইয়াৰ ৰেলৱেৰ মানে সম্পৰ্কীয় কামখিনি অসমৰ মানে যি কাৰ্যালয় আছে জেনেৰেল মেনেজাৰ সেইটোৰ আণ্ডাৰতে হয় বা ৰঙিয়াত যিটো ডিভিজন আছে ডিভিজনৰ আণ্ডাৰতে থাকে ৱেষ্ট বেংগলত যাতে যাবলগীয়া নহয় তেনেকুৱা মানে ভবা হৈছে গতিকে নৱেম্বৰ লাষ্ট ডিচেম্বৰৰ ভিতৰত জেনেৰেলি আমাৰ উইণ্টাৰ ছেশ্যনটো হয় গতিকে উইণ্টাৰ ছেশ্যনটো আমি ভাবিছোঁ যে চৰকাৰে বিধানসভাটো হ'ল চৰকাৰৰ বিষয় কোনটো তাৰিখত কৰে কিন্তু আমি যিহেতু কোকৰাঝাৰ পাতিব বিচাৰিছোঁ তাৰ কাৰণে কোকৰাঝাৰত আমাৰ তৈয়াৰীটো আমি এতিয়া কৰিব লাগিব কাৰণ বেছি আৰু দিন নাই গতিকে সেইটোৱে বাকী ইয়াত অধ্যক্ষ আহিছে মানুহে তেওঁলোকৰ কিবা কিবি বিষয় লৈ পেলাই মোৰ লগত কিবা যদি ৰিলেটেড ইছ্যু আছে সেইটো লৈ আহি কথা পাতিছে কালিও ফকীৰাগ্ৰাম গৈছিলোঁ তাত মানে মই বেলেগ কিবা কামত গৈছিলোঁ গতিকে তাতে ফকীৰাগ্ৰামৰ ৰাইজে তেওঁলোকৰ অভাৰব্ৰিজৰ কথা তেওঁলোকৰ কলেজৰ ছায়েন্স ষ্ট্ৰীম খোলাৰ কথা এইবোৰ বিষয়টো তেওঁলোকে অধ্যক্ষ আহিছে যিহেতু কি জানিবা হয় বুলি এটা আশা থাকে চবেই মোক লগ কৰিছে মেমৰেণ্ডাম দিছে আজিও কোকৰাঝাৰত মই চাৰ্কিট হাউচত যিহেতু আছোঁ চবে আহিছে কোনোবা পূজা মাতিবলৈ আহিছে মই যিহেতু ইয়াত আহিছোঁ তাৰ বাবে বাকী বিশেষ একো মোৰ পৰা কাৰ্যসূচী